নমস্কাৰ। আজি এটা ভিডিঅ' আপলোড কৰিছোঁ। এই ভিডিঅ'টো কৰিবলৈ ভবা নাছিলোঁ, হঠাতে কৰি পেলালোঁ। জেগাটো ইমান সুন্দৰ লাগিল, ভাল লাগিল। সেনে ৰৈ থাকিব নোৱাৰি মানে ভ্লগ এটা বনাই দিলোঁ। ভ্লগ বনোৱাৰ আগত যিখিনি কাম কৰিব লাগিছিলে সেইখিনি কাম ক'ব নোৱাৰিলোঁ, যিখিনি মানে ভিডিঅ'ত কৰিব নোৱাৰিলোঁ, সেইটো মোৰ ভুল হ'ব পাৰে, মাফ কৰিব। আৰু এটা ব্লগ আহি আছে ইয়াৰ পিছতে, এইটো পিছতে সেইটো চাল নাপাব, সেইটো ফটাফটি হ'ব। আজি যিটো এই ভিডিঅ'টো আপোনাৰ আমি দেখিবলৈ গৈছিলোঁ, বহুত দূৰ পাছি ঘাট হয়। সেইখিনি দৃশ্য মই দেখাৰ চেষ্টা কৰিছোঁ। আৰম্ভ কৰিছোঁ ভিডিঅ'টো। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। ধন্যবাদ। মানুহজনীয়ে কৈ যায় সপোন পুৰাবলে, বোলে কামৰ মাজতে বাৰিষা কালতে নিবা শ্বিলঙলে, লাগে মই নাযাম। পৰ্বতে বগাব পাৰো মই, পৰ্বতে বগাব পাৰো মই, লতানো বগাবলৈ বলিয়া হাতীকো বলাব পাৰো মই, বলিয়া হাতীকো। আমি আহিলোঁ পাছি ঘাট বুলি কোৱা জেগা আহিছোঁ, ফুৰিবলৈ আহিছোঁ বিভিন্ন জেগাত। ধুনীয়া বহুত ধুনীয়া জেগা, পাহাৰফালে বহুত ধুনীয়া, ভাল লাগে। বন্ধুসকল আহিছে, লগতো আহিছোঁ, ভাল লাগিছে। খুব ধূলি হৈছে মুখে চুখে মাজত, সেইকাৰণে ব্লগটো বনোৱাটো অকণমান কমাই দিছোঁ। ফটোশ্বুট ঠিক আছে। আৰু দেখাম বিভিন্ন জেগা, পাহাৰ আছে। গৈছোঁ ফটো মাৰি পালোহি ঠাই। ভিডিঅ' কৰি যাম, ফটো মাৰি লওঁ, তাৰপাছত দেখাম ফটোবোৰ। ইমান ধুনীয়া দৃশ্য দেখিলে পাইছে, ইমান ধুনীয়া সুন্দৰ এটা দৃশ্য, বহুত ধুনীয়া। পাছি ঘাটৰ এটা দৃশ্য বহুতো আছে, আৰু মেইন জেগাটো আছে। মেইন জেগাটো দেখাম লাহে আপোনালোকক। এতিয়া আমি লাহে ফুৰি আহিছোঁ, অলপ দূৰতে আহিছোঁ। আমাৰ টিমটো অলপ আগত আছেগৈ, বহুত দূৰত আছেগৈ, কিন্তু আমি তাৰপৰা আহিছে ফুৰিবলৈ, ফটো মাৰিবৰ কাৰণে আহিছোঁ, ঠাইও চাবৰ কাৰণে আহিছোঁ। আমি বহুত ধুনীয়া এইবিলাক পাহাৰ এইবিলাক গোটেই পাহাৰ আছে। ভিডিঅ'টো বনাবলৈ ভবা নাছিলোঁ, হঠাতে ব্লগ বনাওঁ বুলিকৈ মানে এনেকুৱা ল'ব পৰা নাছিলোঁ, সেইকাৰণে ব্লগে বনাই দিলোঁ। আহোঁতেতো বনাব নোৱাৰিলোঁ, গাঁৱত বৰ ৰাতি আছিল, ভিডিঅ' কোৱালিটি ভাল নহয়, বহুত হুলস্থুল। মাজত আহিলোঁ,
ख्वाब तो ये सिलसिले हुए বহুতৰ পাইছিলোঁ তলত বগা বগা ওপৰলৈ আহিলোঁ আকৌ তললৈ যাম দাঁতটো আৰু দাঁত এনে ভাগি আছে এটা গোটেই দাঁত এতিয়া ভাগিল আৰু দেখাম বিভিন্ন ধৰণৰ বস্তু লিখা খাই আছোঁ পক্কা ব্লগটো বনাবলৈ সক্ষম হ'লোঁ ঘৰ আনিছিলোঁ এতিয়া ভ্লগ বনাম বুলি মানে এই জংঘলৰ মাজত এইবোৰ জংঘলৰ মাজত আহি আছোঁ মানে আমি বহুত ওপৰত আছোঁ বুলি ক'ব পাৰি পাচি ঘাটৰ দলংখন ওচৰত এই আমি আছোঁ বহুত কষ্ট উঠোঁতে বহুত কষ্ট উঠোঁতে বৰ বেলেগ কথা কিন্তু যাওঁতে কিন্তু বৰ দিগদাৰ হ'ব সেইফালে গৈ আছে যাওঁ দেখা আছোঁ চাবলৈ নাপাওঁ সেইবাৰে তাৰ ওপৰত বগা বগা উঠিবলগীয়া হৈছে বহুত কষ্ট হৈছে আমি উঠি আছোঁ আহিছোঁ বগা 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 তললৈ আহিছোঁ বহুত কষ্ট হৈছে আহি আমি ইটো পাৰে একদম নদী ঘাটলৈ আহিছোঁ ঘাটটোলৈ আহিছোঁ বহুত দূৰ খোজকাঢ়ি খোজকাঢ়ি মন লাগিছে একদম তাৰ পৰা একদম ইয়াত আজি আমি বহুত সময় আহিছোঁ আৰু কেতিয়া পাৰিম ঠিক নাই পাওঁতে ফুৰিছোঁ আৰু লগতে আপোনাকো দেখাই গৈছোঁ চাই লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট সকলো কৰিব তেতিয়া হয়তো মই উৎসাহ হৈ যাম আৰু ভাল ভাল ভিডিঅ' বনাবলৈ দেখাবলৈ ভিডিঅ' যিমান পাৰোঁ মই শ্বৰ্টকৈ বিচাৰি ফুৰিছোঁ আমি যিটো ৰাস্তা আহিছিলোঁ সেই ৰাস্তা দলংখন চলাই দিয়া আমি ইটো পাই যাব লৈছোঁ নিজৰ স্থান পৰি গৈছোঁগৈ আমি এইফালে তলাই নামিছিলোঁ ওপৰে গৈছিলোঁ এনেকৈ কৰিছিলোঁ কোনোবা দেখিবলৈ কেমেৰাত বহুত সৰু সৰু লাগিছে বহুত দ অৱশেষত আমি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ ব্লগটো আৰু কি ক'ম আশা নাই ইমান ধুনীয়া এটা পৰিৱেশ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া বহুত দূৰৰ পৰা আহিছোঁ আমি আহোঁতে কমেও 6-7 ঘণ্টা লাগিছে আৰু হয়তো যাওঁতে দেৰি হ'ব তেনেকৈ ৰাতি হ'ব এতিয়ালৈকে যোৱাই নাই এতিয়া 4টা বাজিব হ'ল হয়তো 4টাতে গ'লে আমি 11-12টামানত পামগৈ চাগে যিহেতু আজি যাওঁ বুলি ভাবিছোঁ বাকী বেছিকৈ দৃশ্য দেখাব নোৱাৰিম কাৰণ বহুত আহিছে আমাৰ লগত টিমত আমাৰ বহুতো আহিছে মানে ইমান হুলস্থুল ইমান ফূৰ্তি নহয় সেইটোৱে মোবাইলটো ভিডিঅ' কৰিলে বহুত দিগদাৰ হয়
মানুহ ভিডিঅ'টো আমাৰ নবহে সেয়েহেতু ইমানতে কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ কিবা যি দুটা কৰিলোঁ যে যি ভুল হৈছে সেইখিনি মাফ কৰিব ধন্যবাদ সকলোলৈ নতুন বৰ্ষৰ শুভকামনা আগবঢ়ালোঁ ধন্যবাদ হেপী নিউ ইয়েৰ তোমাৰ বগা দুগালত মানুহজনীয়ে কৈ যায় সপোন পুৰাবলে বোলে কামৰ মাজতে বাৰিষা কালতে নিবা শ্বিলঙলে লাগে মই নাযাম